খাম্পাক ভোট দিয়া মানুহ নাই খাম্পাকে UPPLए হারাবো কারণেহে কেন্ডিডেট দিছে हाग्रामाया जेन्नाया खाथां गतिके बे इलेक्शननि उनावनो आरो BPF नाय जोंनि BTC माबायाव पलिटिक्सआव आरो थानाय नङा आं बेनि सोमोन्दै जेबो बुङा बे आंनि इस्यु नङा थैंक यू सर এটা তো শ্রীরামপুর আর কোনটা এবার কবে টাকা অলপ মাছটো খুলে দে মাছটো খুলিলে ভাল লাগব না আপনি ক্যান্ডিডেট এটা শ্রীরামপুর এটা কুমিরাগ্রাম দুইটা জায়গা মানে এটা তো এটা কি ওরুপ দিয়ে খারাপ আর এটা মিশন হাসতা করব উলঝন আসছে মিশন হাসতা ওরে এটা খুলে এই মনিমেশন তো এক মিনিট ছাপো দিয়ে শুন আরে বাবা আচ্ছা মাছটো খুলে দিও हाग्रामार भूल बुद्धि और भूल चिंताधारार कारणे BPFर ज्येष्ठ नेताসকলে দিনে দিনে দল ত্যাগ কৰি পেলাই UPPL দলত যোগদান কৰিছে ময়ো যোগদান কৰিছোঁ চন্দন ব্ৰহ্ম যোগদান কৰিছে বহুত MLA এক্স MCLA সকলে দল ত্যাগ কৰি UPPL দলত যোগদান কৰিছে মই এতিয়া এই নিৰ্বাচনত দুটা হাগ্ৰামায়ে মোৰ লগত ইলেকশ্যন যুঁজ কৰিব বিচাৰিছিলে ইয়াৰ কাৰণে ময়ো উত্তৰ হিচাপে তেখেতৰ লগত যুঁজ কৰিবৰ কাৰণে দেৱৰগাঁও সমষ্টি আৰু শ্ৰীৰামপুৰ সমষ্টিত মই নমিনেশ্যন দিছোঁ আৰু দুয়োটা সিটত হাগ্ৰামাক মই एबार हाग्रामा सारनि सार लोगोफोर हाग्रामा सारनि আর আমি বিশ্বাস কৰোঁ ইয়াতে ওলাই আহিছে অহা 22 সেপ্টেম্বৰত ডাঙৰ উৎসৱত ভোট দি পেলাই আমাক জয়যুক্ত কৰিব আৰু সকলো জাতি জনগোষ্ঠীয়ে এটা আশা লৈ পেলাই আমাৰ BPF দলক বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যিটো আশা লৈ আহিছে বা আমাক সহায় কৰিছে এই আশাটো আমি BPF দল হিচাপে চৰকাৰ বনোৱাৰ পিছত আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰি দিম আজি মনোনয়নৰ শেষ দিন আছে পত্ৰ দাখিলৰ গতিকে কিমানখন আসন কাৰণ কি যিটো জনসাধাৰণৰ সমৰ্থন দেখা পাইছোঁ নাই নাই আমাৰ BPF দলৰ সমৰ্থন মানে আমি যিটো বিচাৰিছোঁ ইয়াতকৈ সাৰপ্লাছ এক্সেছ মানে এক্সেছ ওলাই আহিছে আৰু আমি তেনেকুৱা ধৰণৰ জিকিব লাগে আমাৰ হিচাপত ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম এইটো স্পষ্ট কোনো ইফালে ইফালে চিন্তা কৰিব লগা নাই BPF হিচাপে এইবাৰ চৰকাৰ বনামে আৰু ইয়াত আমাৰ আজি একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে সকলো জাতিৰ জনগোষ্ঠী ওলাই আহিছে ইয়াতে আমি ক'ব পাৰোঁ প্ৰমোদবোৰে মেজিক নাম্বাৰ পাম বুলি কৈছে আপোনাৰ মতে কি হ'ব মেজিকটো কোনটো বুজাই দিয়ে মই নাজানো মুঠতে আমি BPF দলে 20+ পাই আছোঁ স্পষ্ট প্ৰমোদে এনেকুৱা মেজিক নাপায় একো নাপায় একটা দুটা বাইচান্স যদি লাখ থাকে একটা দুটা জিকিব পাৰে প্ৰথমটো প্ৰমোদ বড়ো হাৰিব স্পষ্ট আপোনাক দুটা সমষ্টিটো হাৰিব বুলি খাম্পাই কৈছে মকতো কোৱা নাই সি নিজকে কৈ লৈছে এইবিলাক কথা লাভ নাই খাম্পাক ভোট দিয়া মানুহ নাই খাম্পাকে UPPLए হারাবো কারণেহে কেন্ডিডেট দিছে UPPLए নিজে হারাবো খাম্পাক আমার দরকার নাই এবার এনেকুৱা হৈছে নেকি যে BTC ইলেকশ্যন খাম্পা ভাৰ্চেছ হাগ্ৰামা এনেকুৱা হোৱা নাই খাম্পাক আমি হারাবো নালাগে UPPLए হারাবো আপোনাক বোলে বিচাৰি বিচাৰি আপোনাৰ সমষ্টি উলিয়াই লৈছে বিচাৰি বিচাৰি আহিছে বিচাৰি বিচাৰি ওলাই বিচাৰি অহা মানুহ আৰু কি ভোট পাব এইফালে ওদালগুৰিয়ে তাৰমানে UPPLৰ যিখিনি ছাপৰ্টাৰ হৈ পেলাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আহিছে মোক দেখি পেলাই মই এইটোকে অনুভৱ কৰিছোঁ যে UPPLৰ বহুত পাব্লিকে
আমাৰ বিপেক দলক ওদালগুৰিত ভোট দিব যিহেতু আমাক মোক দেখাৰ লগে লগে মানে চাইল্ড ভিক্টৰী সেইবিলাক দেখাই দিছে আৰু ফ্লাইং ভিক্টৰী দিছেই এটা হিচাপ নাই বহুত মানুহ হাজাৰ হাজাৰ মানুহে মোক দেখি পেলাই খুব ভাল লাগিছে আৰু এনেকুৱা নমস্কাৰ কৰিছে আচলতে ভিতৰত চব বিপেক এনে ওপৰত উপায় নাই ইউ পি পি এলে দাবী ধমকি দি পেলাই মানুহটো ওলাই আহিছে কিন্তু চব আমাৰে চাপৰ্ট আৰু দ্বিতীয়তে আৰু এটা কথা যে দতমাত প্ৰমোদ বড়োই প্ৰতিনিধিত্ব কৈছে যে দতমাত আপোনালোকে একো কাম নকৰে তোমার কোনো কাম নাই আমার एसेथ' नङा बयबोथ' राजनितियाव बुजिखायो आरो नोङो खुगाजों बुंबाल'थ' जाया मानसि बाहायगौ नांगौ एसे खरबाला गोजौनिबो एसे आसिरबाद नांगौ नङा होमबा जुद्धआथ' जालायखायो मोनथाम जायगा बेखौथ' आं देरहागोन होनना लाखादों बाथ्रायाबो गाव देरहागोन होनना लाखादों खिन्थु मोजाङै बिजिरनानै नायोब्ला आं देरहानाया खालामासै आं बुंनाय नङा जोंनि मावथि फारिया बिथांमोन बुंनाय रायजो राजा बिथांमोन बुंनाय गोबां मानसिया बुंसोलायदों टिकेट मोनबानो जों नोंनो होदों सार बुंनाय गोबां सिङाव मानसिफ्रा दस्राजों ओंखारलांनाय मा जादों सिङाव आं गोसोआ बे समाव नोंथाङा बेसेबां भटआव देरहानो सानाखै आं दिनै दिनैयाव माने 7,000 भटआव देरहागोन बादि आं आसा खालामदों रायजोफ्रा नोंथांखौ भट होगोन ना 100% मानो जिटिएनि माखासे गोबां फैबाय आं 50% मन'मंगल हिसाबै समिति हिसाबै आं 50% सिगाङाव जइन जाबाय गोबां सेंग्राफोर जादों गोबां रायजो राजाफोर जादों गोबां দুৰ্নীতিটো ৰাইজে এতিয়া জানে তেওঁলোকে কমিশ্যন তেওঁলোকৰ পাৰ্চেণ্ট এতিয়া তেওঁলোকৰ চৰকাৰৰ সময়তে আমি গম পালোঁ কিবা বোলে 10% কিবা বোলে 20% কিতাপৰ কেলেংকাৰী এখন কিতাপ আছে মানে 800,000 টকাৰ কিতাপ 15,000ত বিক্ৰী কৰা ছাপ্লাই লোৱা তেনেকুৱাটো আমি দেখিছোঁ তেওঁলোকৰ চেয়াৰমেন তেওঁলোকৰ সকলৰ যেনেকুৱা মানে কেলেংকাৰী টকাৰ বাণ্ডলৰ ওপৰত মানে শুই দিয়া টকাৰ বাণ্ডল তেওঁলোকে মালা কৰি পেলাই পিন্ধা কিন্তু আমি দেখিছোঁ তেওঁলোকৰ ইউ পি পি এলৰ মানে ওৱান জব মানে কি বুলি কয় 1 ভোট 1 জব বোলে চাকৰি বোলে বহুত দিব এই লাষ্টৰ পিনে তেওঁলোকে পলিটিকেল মাইলেজ ল'বৰ কাৰণে কেইটামান চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে তাতেও 100% কেলেংকাৰী চব কেলেংকাৰী কোনো তেওঁলোকৰ চাকৰিৰ কোনো কাট অফ মাৰ্ক নাই যোনে ইণ্টাৰভিউ দিছে নোপোৱা মানুহ চব পাই গৈছে পাব লগা মানুহ এটাও পোৱা নাই তেনেকুৱা কেলেংকাৰী শিক্ষক নিযুক্তি তেওঁলোকে মানে কেতিয়াও ভালকৈ কৰিব পৰা নাই টেট পৰীক্ষা তেওঁলোকৰ যিটো কেৰিয়াৰ তেওঁলোকৰ যিটো একাডেমিক মাৰ্কছ আৰু টেট পৰীক্ষাত পোৱা মাৰ্কছটো মানে যোগ কৰি পেলাই ইয়াত গ্ৰেডুৱেশ্যন হয় যোনে হাইষ্ট মাৰ্ক পাব সিয়ে প্ৰথম চাকৰিটো পাব তেওঁলোকেতো সেনেকুৱা কৰা নাই তেওঁলোকে মানে কি বোলে ইণ্টাৰভিউ কিবা কিবি কৰি পেলাই মানে লৱেষ্ট মাৰ্ক যিসকলে টেট পৰীক্ষাত ভালকৈ নম্বৰ পোৱা নাই যিসকলৰ কেৰিয়াৰ ভাল নহয় তেওঁলোকেহে চাকৰি মানে মাষ্টাৰ চাকৰি পোৱা তেনেকুৱা বহুত কেলেংকাৰী আছে কেলেংকাৰী শেষ কৰি আৰু আমি মানে শেষ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ দুৰ্নীতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেওঁলোকে দুৰ্নীতি কৰিছে বুলি কৈছে 5 বছৰত দুৰ্নীতি এটাও ৰাইজৰ আগত মানে দেখাবই নোৱাৰিলে হাগ্ৰামাই যে দুৰ্নীতি কৰিছে এই হাগ্ৰামাৰ দুৰ্নীতি কৰা এটাওতো উদাহৰণ কৰিব নোৱাৰিলে 5 বছৰত তেওঁলোকে দেখুৱাব লাগিছিল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ক'লে যে দুৰ্নীতি কৰিছে কিবা কৰিছে এই হাগ্ৰামা কৰি যোৱা মানে কণ্ট্ৰাক্টৰৰ বিলক আজি তেওঁলোকে কিয় পে'মেণ্ট কৰিব দুৰ্নীতিয়ে যদি কৰিছে সেইটোতো পে'মেণ্ট কৰিব নালাগিছিল পে'মেণ্ট দিয়া মানে সেইটো লিগেল কাম কৰিছে কাৰণে তেওঁলোকে পে'মেণ্ট কৰিবলৈ বাধ্য হৈছে তো যিয়ে নহওক মানে তেওঁলোকৰ যিটো কেলেংকাৰী
এই কেলেংকাৰীটো কৈ পেলাই শেষ কৰিব নোৱাৰে আজিৰ দিনটোত UPPLৰ যিমান নেতা আছে প্ৰমোদ বড়োৰ পৰা আৰম্ভ কৰি উৰ্খাও গড়াৰ পৰা আৰম্ভ কৰি চিফ ডিপুটি চিফ EM UPPLৰ সবতকৈ হায়েষ্ট লিডাৰ হায়েষ্ট প্ৰফাইলৰ লিডাৰ চালাকাটিত আহিলেও চালাকাটিৰ মানুহ UPPL ট্ৰেক্টৰত ভোট নিদিয়ে ইমান 5 বছৰত ৰাইজক কিমান যন্ত্ৰণা ৰাইজক মাটি দিয়াৰ নামত হাজাৰ হাজাৰ লাখ লাখ টকা মানুহৰ পৰা সংগ্ৰহ কৰা এই যে VCDC যিমান ঘৰ বনাইছে 10,000 7,000 নহ'লে তেওঁলোকে ঘৰেই বনোৱা নাই অৰুণোদয়ৰ নামত VCDCৰ যি এটা গুণ্ডাৰাজ যি এটা মানে কি বুলি ক'ব এইটো মানে ভাষা মানে ৰাজনীতিকত ভাষাই নাই এনেকুৱা ধৰণৰ মানে দুৰ্নীতি কৰিছে আৰু এই চালাকাটিৰ মানুহ UPPLক যে ভোট দিব মানে কোনোদিনো নহয় চালাকাটি ৰাইজ সদায় BPFৰ লগত আছে সদায় BPFৰ লগত থাকিব এইবাৰো BPFক বিপুল ভোটত বিজয়ী কৰিব আৰু সেই যুঁজটো অকল লৰেন্স ইছলাৰী নহয় UPPLৰ লগত চেলেঞ্জ আৰু UPPLৰ যিটো ৰাইজৰ প্ৰতি মানে এটা কি বুলি কয় ক্ষতি ৰাইজক ক্ষতি কৰা বা ৰাইজৰ অৱহেলা আৰু এই মানে ৰাইজক তেওঁলোকে চিনি নোপোৱাৰ